বিভিন্ন আপুনি কেনেকুৱা অনুভৱ কৰিছে? খুব ভাল লাগিছে মানে দ্বিতীয় বৈকুণ্ঠ উলিয়াইছে আমাৰ মূল্যবান সংগীত গান শংকৰ শংকৰদেৱৰ দ্বাৰা আজি অনুষ্ঠানত আমি সকলো আই ভক্ত বান্ধৱসকলক লগ পাইছোঁ সঁচাকৈ খুব ভাল লাগিছে। ইয়াতে কি চালে? মই বিৰাট আকৰ্ষণীয় ইয়াৰ অনুষ্ঠান হৈছে চক্ৰ বিহু, য'ত অভিমন্যু সপ্তৰেথীয়ে বন্দী কৰি পেলাই মাৰিছিলে। সেই অনুষ্ঠানটো মই আজি অনুভৱ কৰিছোঁ, খুব ভাল লাগিলে। আই বাপসকলে এতিয়া আজি তৃতীয় দিনা যাব ওলাইছে আৰু সেই বৈকুণ্ঠপুৰীত আইসকলে চকু পানীৰে ঘৰলৈ এই মায়া সংসাৰলৈ ওলাইছে। আজি ভক্তজনক লগ পাই সঁচাকৈ খুব ভাল লাগিছে। চক্ৰ বিহুত সোমাই কেনেকুৱা লাগিলে? চক্ৰ বিহুত সোমাই কেনেকুৱা লাগিলে বাপ? চক্ৰ বিহু আচৰিত লাগিছে। তাৰপিছত অনুভৱ হ'ল যে ওলাব পাৰিছিলে ন আপোনালোকে? মোক কঠিন লাগিলে। তাৰপিছত দেখিলোঁ 2 লাইন যিটো সোমাই আছিলে ওলোৱা সোমোৱা 2 লাইন ওলোৱা আৰু 1 লাইন ভিতৰতো সোমাই আছে আচৰিত বনোৱাজনলৈ আন্তৰিক জ্ঞাপন কৰিছোঁ। ভগৱানে নেদেখাজনে যেন ভালে ভালে ৰাখক তাৰ কামনা কৰিছোঁ। হয় নিশ্চয় নিশ্চয় ঠিক আছে। কৃষ্ণ। এতিয়া বহু কষ্ট কৰি একদম আমি চক্ৰ বিহুৰ পৰা ওলালোঁ বহু কষ্টৰ মাজৰে। এতিয়াও আই বাপসকলে দিয়ে আছে। আপোনালোক ক'ৰ পৰা আহিছিলে আই মাতৃ আইসকল ক'ৰ পৰা আহিছিলে? গুৱাহাটী ক'ৰ পৰা আহিছিলে? আপুনি ক'ৰ পৰা আহিছিলে? আপুনি ক'ৰ পৰা আহিছিলে? নিশ্চয় নমস্কাৰ বাপ। আপুনি ক'ৰ পৰা আহিছিলে? তেজপুৰ হৈছে। অনুভৱটো কেনেকুৱা লাগিছে আজি? ধুনীয়া লাগিছে। হয় যিটো বনাইছে হয় বহুত মাথা মাৰি বনাইছে হয় আৰু শুনি বৰ ভাল লাগিলে আমাৰ। আৰু যিজনে বনাইছে তাৰ দীৰ্ঘায়ু হওক। হয় বহুত মানে আমাৰ হেৰি থাকিলে। কৃষ্ণ। আমি মানে 2টা লাইন যিটো ক্ৰচিং কৰিছে সেইটো ওলোৱা ৰাস্তা এটা সোমোৱা আৰু লাষ্টত চিঙুল সোমোৱা বস্তুবিলাক অকলে সোমাইছে। হয় আৰু ভাল হেৰি নালাগে। কৃষ্ণ। আমি অনুভৱটো ইয়াতেই লনোৱাই। হয় বৰ আকৰ্ষিত হৈছে আজি এই চক্ৰ বিহুৰ কাৰ্যক্ৰম। ভাল লাগিছে। আজি তৃতীয় দিনা, আজি অন্তিম দিনত আমি বিদায় মাগিছোঁ। এইদৰে অভিমন্যক সপ্তৰথীয়ে বেৰি মাৰিছিলে এই অনুষ্ঠানতে। কৃষ্ণ আই বাপসকল নমস্কাৰ। বাপসকল ঘূৰি এতিয়াও লাইনটো আমি পোৱাই নাই। আপুনি সোমাই আছে কিন্তু আমি ওলাই আছোঁ। আহক। এতিয়া ঘূৰিয়ে আছোঁ। আমি এতিয়া ওলাবলৈ চেষ্টা কৰি আছোঁ কিন্তু পোৱা নাই। এইটো ৰাস্তাই হয়তো হ'ব। আমাৰ প্ৰায় 45 মিনিটমান হ'ল। ঘূৰিয়ে আছোঁ। কৃষ্ণ কৃষ্ণ। আপুনি ওলাবলৈ পাৰিব, ভাগ্যৱান আপুনি। আপোনালোকে সোমাই আছে, আমি ওলাই আছোঁ। আপোনালোকে সোমাই আছে আইসকল বাপসকল। এনেকৈ এপাক ঘূৰি আহিব লাগিব। আপোনালোক ওলাই আছে, সিটো লাইন সোমাই আছে। আপোনালোকে ওলাই আছে, সিটো লাইন সোমাই আছে। আপোনালোকে টেনশ্যন নল'ব, আপোনালোকে ওলাবলৈ চেষ্টা কৰি আছে। কৃষ্ণ বাপ। কেনেকুৱা হৈছে অনুভৱ আপোনাৰ? আজি শেষ দিনৰ অনুষ্ঠানত লাগিছে। এই আমি পাই গ'লোঁ, বহু কষ্টৰ মাজত ওলাই গ'লোঁ। অভিমন্যু বিদায়। কৃষ্ণ। এতিয়া বুজিবলৈ পাই আছোঁ চিংগুল যিখিনি সোমাই আছে সেইখিনি সোমায়ে আছে। য'ত আমাৰ জাম হৈছে ডাবল আমি জানিম যে এইটো ৰাস্তাদি ওলাই যাব লাগিব। গোটেই চিংগুলখিনি সোমাই আছে। ডাবল যিখিনি আমাৰ গাড়ী যেনেকৈ জাম হৈছে আজি তেনেকৈ জাম হৈছে। গতিকে এইটোৱে ওলোৱা ৰাস্তা বুলি অনুভৱ হৈছে। গতিকে আমি ঘূৰি ৰাস্তা পোৱা নাই। কৃষ্ণ বাপসকল ঘূৰি আমি হতভম্ব হ'লোঁ। এতিয়া আকৌ বাট বিচাৰি মুদুলি কৰি ফুৰিছোঁ। কোনফালে ওলাওঁ নাজানো এতিয়া। ক'ব পৰা নাই কোনফালে গ'লে আমি ওলাই যাব পাৰিম। এতিয়া মই খেলি মেলি লাই আছোঁ, ঘূৰি আছোঁ। ওলাম বুলি ভাবিলোঁ, এইফালে আহিলোঁ কিন্তু আকৌ এয়া বাপসকলো তেনেকুৱা খেলি মেলি লাগিছে নহয়নে? আপোনালোকৰ কেনেকুৱা অনুভৱ হৈছে? কেনেকুৱা লাগিছে? ভাবি গৈ আছোঁ ঘূৰি কেনেকৈ ওলাব পাৰোঁ। ঘূৰিয়ে আছোঁ ওলাব পৰা নাই। খেলি মেলি মন। দাদা বচোৱা, মই ওলাব পৰা নাই। মই ওলাই যাব পৰা নাই। গাইড ইমানে ভাল লাগিছে। এই আজি
তৃতীয় দিনাৰ অন্তিম দিনত আত্মনাটত যেনেকৈ অভিমন্যু কৈছিল পচোৱা মই কেনেকৈ ওলাই যাব পাৰোঁ সেইদৰে আজি এই অনুষ্ঠানটো হৈছে গতিকে চাওক আহসকল সকলোৱে আহক হয়তো আমি আকৌ ভাগ্যবলত আকৌ এই অনুষ্ঠান পাম এতিয়াও ওলাবলৈ চেষ্টা কৰি আছোঁ এইফালে সোমাইছিলোঁ এইফালে ৰাস্তা দি সোমাইছিলোঁ এতিয়া সকলো ওলাব পৰা নাই দাদা বচোৱা মই ওলাব নোৱাৰা হ'লোঁ আই বাপসকল বচোৱা চিন্তা কৰি আছোঁ কোনফালে ওলাই যাম দাদা মোক বচোৱা মই ওলাব নোৱাৰা হ'লোঁ কৃষ্ণ কৃষ্ণ আহি আমি অভিমন্যুৰ বধৰ এয়া আমি পাইছোঁহি চক্ৰবিহু বুলি কৈছোঁ ইয়াতে অভিমন্যুক গ্ৰহণ কৰি চক্ৰান্ত কৰি ইয়াতে তেখেতক হত্যা কৰা হৈছিল তেওঁলোকৰ বীৰ আছিলে অভিমন্যু আজি এই চক্ৰবিহুৰ ভিতৰত সোমাবলৈ চেষ্টা কৰিম আশীষ কৰিছোঁ ইয়াত আমি শ্ৰীমন্ত শংকৰ শান্তিত শংকৰ অধিৱেশন ৰঙীয়া চক্ৰবিহু গৈ শংকৰদেৱৰ আজি আমি শংকৰক সোমাব খুজিছোঁ আমাৰ কৈছে যোৱা বিচাৰি নাপাব কিন্তু এয়া আপোনাৰ যাদৱ ইমান ভিৰ এয়া চক্ৰবিহুৰ ভিতৰলৈ সোমাই আছোঁ যথেষ্ট মানুহ ভিৰত সোমাব পৰা নাই যাদৱ নাথ বাবে সোমাব গৈ আছে আৰু পাই গেল আমি এতিয়া সোমাই আছোঁ বৰ সুন্দৰ পৰিৱেশ এটা চেষ্টা কৰিছোঁ চক্ৰৰ আমাৰ আকৰ্ষণীয় চবতে আমি সোমাই আছোঁ কোনফালে ওলাম নাজানো সোমাই আছোঁ ঘূৰিয়ে আছোঁ কেনেকুৱা অনুভৱ হৈছে সোমাই আপোনাৰ চক্ৰ ভাবিছেনে ওলোৱা চক্ৰ এই বিহুত সোমাই আছে সকলে হাঁহিছে কোনফালে কোনফালে আহিলোঁ নাজানিলোঁ আহি আছোঁ ঘূৰিয়ে আছোঁ সোমাব কিমান সময় লাগে নাজানো ওলাবলৈ চেষ্টা কৰি আছোঁ ওলাবলৈ পোৱা নেকি আপোনালোকে আপোনালোকে চক্ৰবিহুত সোমাই আহিছে নহয় কেনেকুৱা অনুভৱ কেনেকুৱা লাগিছে কওকচোন ক'ৰ পৰা আহিছে নলবাৰীৰ পৰা আহিছোঁ কৃষ্ণ বাপ কৃষ্ণ বাপসকল ভাল লাগিছেনে আজি অন্তিম দিশত আমি বেয়া লাগিব নহয় জানো কৃষ্ণ কৃষ্ণ গুৰু শংকৰ গুৰু মাধৱ জগত গুৰু সৰ্বগুণকাৰ ঘূৰি আছে আই বাপসকল আজি হতভঙ্গ হৈছে এনেকৈ সোমাব পাৰি অনুষ্ঠানটো মানে অভিমন্যু আচৰিত লাগিছে মানে যিজনে সৃষ্টিকৰ্তাই বনাইছে মানে ভাল লাগিছে গতিকে কোনফালে ওলাই যাম মানে ভাবি চিন্তি পোৱা নাই আজি যে অধিৱেশন শেষ হ'ব আপোনাৰ দুখ লাগিছেনে কেনেকুৱা লাগিছে খুব ভাল লাগিছে কেনেকৈ কথা ওলাওঁ তাকে ভাবি আছোঁ
কথা চাব সেইজনে আকৌ আমাৰ জাতি বৰ্ণ কোনোবাৰ আছিলে ব্ৰাহ্মণৰ বাহিৰে বেলেগে যদি বেদ পঢ়ে বেদ খাব যায় মানিব লাগে শুনিব যায় কামত ফলা বিচাৰি দিব লাগে ৰামানন্দ চাৰ্য প্ৰথম আমাৰ মন্ত্ৰ কৰিব তেওঁ ব্ৰাহ্মণ আছিল তেওঁ ব্ৰাহ্মণ্যবাদী চিন্তা আছিলে এনেকৈ আমাৰ যুৱক-যুৱতীসকলে নিজৰ কিবা বিকাশত বুজা পাইছে আৰু আজি আপোনালোকে দেখিছে মই এবাৰ অগণন ভকতসকল আহিছে গৈ আছে আহি আছে গৈ আছে আহি আছে গৈ আছে ভাইটি কেনেকুৱা অনুভৱ হৈছে ইয়াতে আজি আজি লাষ্ট দিন আজি তৃতীয় নিশাত ঠিক আছে চক্ৰ বিহু আপুনি গৈছেনে কোনফালে আছে কোনফালে আছে চক্ৰ বিহু চক্ৰ বিহু কোনফালে আছে আপুনি গম পায় নে নাপায় চক্ৰ বিহুটো ক'ত আছে আপুনি আচ্ছা আইসকলে চক্ৰ বিহু চাইছেনে ক'ৰ পৰা আহিছে আপোনালোকে ক'ৰ পৰা আহিছিলে হয় আচ্ছা আচ্ছা চক্ৰ বিহু চাইছেনে আপোনালোকে এতিয়া কোনফালে আছে চক্ৰ বিহুটো কোনফালে এই ঠিক আছে চক্ৰ বিহু দৰ্শন কৰি যাব আপোনাৰ হবে হয় হয়